নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল। মোৰ নাম ৰেকিব, মোৰ ইউটিউব চেনেল ৰেকিব ডিফেন্স আছাম সকলো বন্ধু বান্ধৱীলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, RRB NTPC ফালৰ পৰা পদ মুকলি কৰা হৈছে। যদি তুমি RRB NTPCত এতিয়ালৈকে এপ্লাই কৰা নাই, সোনকালে কৰি ল'বা। ইয়াৰ এপ্লাই লাষ্ট ডেট 27 নৱেম্বৰ, মানে আজি ইয়াৰ লাষ্ট ডেট। ইয়াৰ এপ্লাইটো অনলাইন যোগে এপ্লাই কৰিব লাগিব। তাৰ এডভাৰটাইজমেণ্ট মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অপেন হ'ব। অপেন হোৱাৰ পিছত অলপ তললৈ আহিবা। অহাৰ পিছত চাব পাৰিবা টোটেল পোষ্ট 8,868 আৰু অলপ তললৈ আহিবা। অহাৰ পিছত চাব পাৰিবা যে গ্ৰেজুৱেট লেভেলৰ পোষ্ট 5,810 আৰু আণ্ডাৰ গ্ৰেজুৱেট মানে হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্ট খালী আছে 3,058 আৰু অলপ তললৈ আহিবা। ইয়াত চাব পাৰিবা পোষ্ট নেম। এই পোষ্ট নেমখিনি চাব পাৰিবা। এই পোষ্ট অনুযায়ী চেলাৰী দিয়া হ'ব। তাৰপিছত অলপ তললৈ আহিবা। আণ্ডাৰ গ্ৰেজুৱেট লেভেল পোষ্ট অনুযায়ী চেলাৰী দিয়া হ'ব। তাৰপিছত অলপ তললৈ আহিবা। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 500 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST PW এক্স ছাৰ্ভিচমেন 250 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত অলপ তললৈ আহিবা। RRB NTPC চিলেকশ্যন প্ৰচেছ। প্ৰথমে এক্সাম হ'ব CBT, তাৰপিছতো হ'ব CBT এক্সাম, তাৰপিছত হ'ব স্কিল টেষ্ট, টাইপিং টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত শেষত মেডিকেল এক্সামিনেশ্যন হ'ব। যদি তুমি RRB NTPCত যদি এপ্লাই কৰিব বুলি ভাবি আছা, তেনেহ'লে অলপ তললৈ আহিবা। অহাৰ পিছত ইয়াত এপ্লাই কৰাৰ লিংক আছে, এপ্লাই কৰিব পাৰিবা। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে হোৱাটছএপ এণ্ড টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, সোনকালে জইন হৈ ল'বা। যিকোনো ধৰণৰ চৰকাৰী চাকৰি আপডেট আগতীয়াকৈ পাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিকোনো ধৰণৰ চাকৰি খবৰ আগতীয়াকৈ পাবা। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।